महात्मा गांधीर फुल नेम সেইটো নাজানো মই नाजाना তো ভন্টিয়ে মহাত্মা গান্ধীৰ নামটো কি সেইটোও নাজানে। আৰে ভন্টি তুমি জানানে বাবুৱে ভাত খালে নে নাই? আৰু বাবুৱে ক'ত গৈছে তুমি জানানে? সেইখিনিহে কোৱেশ্যন তুমি জানা। अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। तो हेलो गाइस, कैसे हैं आप सब लोग? सो আপোনালোকৰ লৈ আহিছে এটা নতুন এন্টাৰটেইনমেন্ট ৰোটিং ভিডিঅ' আৰু আপোনালোকে চাবলৈ পাইছে BH এনিথিং। আৰু দোস্ত ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ লওঁ যে মোক যদি এতিয়া ইনষ্টাগ্ৰামত এতিয়ালৈকে কোনোবা ফলো কৰিবলৈ আছে সো ফলো কৰি ল'ব। স্ক্ৰীনত ইনষ্টাগ্ৰামৰ লিংক দিয়া হৈ আছে আৰু এই ভিডিঅ'টো যাতে কোনো সিৰিয়াসলি একেবাৰে নলয়, কাৰণ এই ভিডিঅ'টো আমি এন্টাৰটেইনমেন্টৰ কাৰণে বনোৱা হৈছে। সো দেৰি নকৰোঁ, আপোনালোকক বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই নাজানো যে মহাত্মা গান্ধীৰ ফুল নেম কি, মই নাজানো, কাৰণ মই অংগনবাদী ফেল। আৰু মই কেনেকৈ গম পাম যে মহাত্মা গান্ধীৰ নাম ফুল নেম কি, মই কেনেকৈ গম পাম? महात्मा गांधीर फुल नेम সেইটো নাজানো মই नाजाना ठीक আছে তই একচুৱেলি অংগনবাদী গৈছিলি নে নাই, যিটো কাৰণে তই মহাত্মা গান্ধীৰ নামো নাজানো আছে নে? অংগনবাদী 3 বছৰ ফেল কৰাৰ পিছত তোক মা দেউতাই LP স্কুলত নামেই লগাই দি দিলে, যাৰ কাৰণে গম পাইছে যে তাইতো এনেও ফেলে কৰিছে, তই অংগনবাদীতে থৈ দিয়া যাওক, খিচিৰিকে খাই আৰু ঘৰত আহ। অসমত জিলা কেইখন আছে আৰু তাই সেইটো কি কৈছে, না মই নাজানো বা মই নাজানো। আৰু অসমত জিলা কেইখন আছে? নাজানো तुझे अक्कल है? तू क्या बोल रही है? चुप चुप हो जा, 7वीं फेल। আৰে তই অসমত থাকি তই অসমত জিলা কেইখন সেইটোৱে নাজানো? একচুৱেলি মই এটা কথা পাহৰি গৈছিলো যে তই অংগনবাদী ফেলছ, তইনো কেনেকৈ গম পাবি যে অসমত জিলা কেইখন? মই একোই নাজানে মই আচলতে নাজানেও। 1 ঘণ্টাত কিমান মিনিট? নাজানো 1 ঘণ্টাত কিমান মিনিট তই সেইটো বাৰু মই জানিলো যে তই 1 ঘণ্টাত কিমান মিনিট আছে তই সেইটোও ক'ব নোৱাৰ, কাৰণ তই অসমত জিলা কেইখনেই নাজানিলি যেতিয়া তই 1 ঘণ্টাত কিমান মিনিট তই সেইটোনো কেনেকৈ গম পাবি? बहुत तेज हो रहा है, बहुत तेज हो रहा। চ' তই ক'ব লাগিছিল যে 1 ঘণ্টাত ভাই 120 মিনিট समझ रहे हो आप समझ रहे हो? তই কৈছিলি, কিন্তু তইতো সেইটোও নকলি, কাৰণ তই নেজানোৱে। মানে তই সৰুতে চাগে পলিঅ' খুৱাই নাছিলি হয়নে, আৰু চাগে টীকাকৰণো চাগে মা দেউতাই কৰিবলৈ নিয়া নাছিলে তোক, হয়নে নহয়? তই সঁচা কথা ক যে মা দেউতাই টীকাকৰণ কৰিব নিছিল নে নাই? तुझे अक्कल है? तू क्या बोल रही है? चुप আজিকালি ছোৱালীবিলাকৰ কি হৈছে যে বাবুৱে ভাত খালে নে নাই, বাবুৱে ৰাতিপুৱা চিগাৰেটটো লৈ কিমান টাইমত হাগিবলৈ तड़प ही ऐसी है ना। গৈছে, বাবুৱে মোক কিমান টাইমত কলেজত পিক আপ কৰিব, কিমান টাইম মোক স্কুলত থ'বগৈ, বাবুৱে লৈ আহি পেলাই মোক স্কুলত, সেইখিনি সিহঁতৰ কণ্টেণ্টত ভালকৈ মনত ৰখে। কিন্তু আমাৰ জাতিৰ পিতা কোন, যিয়ে স্বাধীন কৰি দিলে দেশ, সেয়া পিতা কোন সি সেইটো নাজানে। মই একোই নাজানে মই কি আছে সেইবিলাকতো পৃথিৱীত একোৱে নাজানে, খালি সিহঁতৰ পৃথিৱীত এটাই লাগে যে বাবু মোৰ ভালে আছে, বাবু ভাত খাইছেনে, বাবু কিবা কৰিছেনে, কিবা কিবি। আৰে কেলা ভোজৰীকে ভাই কুছটো মানে কিবা এটাতো তই জান ন, এটলিষ্ট তই অংগনবাদীখনতো কমচে কম গৈছ নে? অংগনবাদীও নগৈছিলি নে? তোক মানে পলিঅ' নিদিয়াৰ কাৰণে তোক অংগনবাদীটো এডমিশ্যন নিদিলে। অসমৰ জাতীয় সংগীত? না মই নাজানিম নহয় জাতীয় সংগীতটো কেনেকৈ হ'ব। অসমৰ জাতীয় সংগীত? জাতীয় সংগীত এইটো কি আছিলে নাজানো দিয়ক। আৰে ভোজৰীকে তইতো অসমৰে ছোৱালী ন, তই এটলিষ্ট অসমৰ জাতীয় সংগীতটোতো কথা গম পাব লাগে ন। একচুৱেলি মেইন টপিকটো হৈ গ'ল বাজনীয়ে কুৱেশ্যন সোধাই ভুল কৰিলে। একচুৱেলি তাক বাজনীয়ে কি কুৱেশ্যন সুধিব লাগিছে যে বাবু আজি তোমাক কলেজৰ পৰা কিমান টাইমত পিক আপ কৰিব, বাবুৱে আজি ভাত কিহে দি খাইছিলে, বা বাবুৱে তোমালৈ ফোন কৰিছিলে নে নাই, তো সেইখিনি তাক পাৰফেক্টলি এনচাৰ দিলে হয়। কিন্তু বাজনীয়ে কিছুমান ভুল কুৱেশ্যন কৰি দিলে, যিটো তাইৰ দিমাগতো নাহিলে তাই সেইখিনি ক'ব নোৱাৰিলে। আৰু এক্সপ্ৰেছন কি দিছে চাই লওকচোন। আৰু এই ভিডিঅ'টো পোৱাৰ পিছত তাইক অসমত বহুতকেইটা ৰষ্টাৰে তাইক বহুত বেয়াকৈ বজাইছে, আৰু মইতো আজি বজাই দিছোঁ, কাৰণ তই এইটোৰ পৰা তই বুজি ল যে তই কিবা এটা শিকিব লাগিব। আৰু মা দেউতাক গৈ পেলাই সুধি দিছে, মা দেউতা মই এইটো নাজানো, মোক অলপ শিকাই দিয়া। তো অবভিয়াসলি তই অলপ শিকি ল, কাৰণ নহ'লে তোক আকৌ পিছলৈ বজাই গৈ থাকিব। চ' আমাকতো বেয়া পাই লাভ নাই,
তই বজাই যাব লাগিব মানে তই তেনেকুৱা ধৰণৰ মানুহ তই বহুত ওপৰ ৰেংকৰ মানুহ তোক বজাই যাব লাগিব মানে मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है আৰে মই কৈছো শুন তই যদি এইবিলাক একো নেজানোৱে তোৰ কাৰণে এটা দৰা ৱেইট কৰি আছে আৰু তই সেই দৰাটো গুইলে গুচি যা কাৰণ কি ভাত সি নিজে বনাবলগীয়া আছে আৰু তই গুচি যোৱাৰ পিছত কি হ'ব টেনশ্যন ফ্ৰী হ'ব কাৰণ ভাতটো তই বনাবা সিও তোৰ নিচিনা এটা মক্কেল হয় সি তই যেনিবাতে গ্লোবাল মক্কেল আছিল সি যেনিবাতে ইনষ্টাগ্ৰামৰ ফুল মক্কেল হয় আৰু তাকতো বহুত গীটাৰ ৰস্তাৰে বহুত বজাইছে তথাপিতো তাৰ কোনো লাজ হোৱা নাই আৰু সি সেই মক্কেলামিবিলাক কৰি আছে তোমালোকক দেখি চাগে মাষ্টৰকেইটাই ভাবিছে চালা এইটা মোক ক'ৰ পৰা ছাত্ৰ আহিলে যিটো মোৰ একেবাৰে পুৰা মান সন্মান নাইকিয়া কৰি দিলে আৰু সেই মাষ্টৰকেইটাতো কমচে কম অলপ ৰেছপন্স তোমালোকে ৰাখিব লাগিছিল আৰু তোমালোকেতো নেজানাই ন ভাই को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को তো তোমাৰ দৰে মক্কেল এটাও সেই ঢেকীয়া তল বিচাৰি পেলাই গুচি গ'ল কি চাহ বাগিচাত কি ঢেকীয়া কি সেইটো বুজি নাপাই কি গুচি গ'ল চাহ বাগিচাত তো চাই লওঁ আচোন সি ক'ত গুচি গ'ল সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে মৰমী হিয়াখন তুমি চালো মই কাহানী নাই 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 ভণ্টি তুমি তালৈ নাযাবা দেই কাৰণ সি তোমাক নিলে কি কৰিব গম পাইছা নে কি বোৱাৰী ল'বাৰ আগতে আজি কাৰোবাৰ মুখখন ফুলি আছে দেখোন মোৰহে মুখ ফুলিছে তাতে তোৰ কি হ'ল অ' আই ইমান খং কৰিবলৈ তোৰ আকৌ কিনো হ'ল মই থাকোঁতে বেলেগ ছোৱালীৰ লগত কিয় কথা পাতি আছিলি सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का সি বোৱাৰীৰ লগত বহুত চেনি খাই ভাল পায় হা সি ইনষ্টাগ্ৰামত বোৱাৰীৰ লগত ৰিলছ বনাই সি চেনি খাই খুব ভাল পায় তো মই তোমাক কৈ দিছিলো তালৈ যাবলৈ কিন্তু সি তালৈ নেযাবা বুঢ়া দেখোন ঘৈণীয়েক আছে চ সি দেখোন আকৌ গৈ পেলাই বেলেগৰ লাইন হেল্ল' বুঢ়া তোৰ ঘৈণীয়েৰে আছে অত বেলেগৰ লগত আকৌ কেলে লাইন দিবগে লাগে বাৰু কচোন সেইজনীও বেলেগ তোক নহ'লে গিয়েকে যদি দেখিলে নহয় সঁচা কথা কৈছো তোক যে বহুত মাৰিব গিয়েকেও তোৰ টিকা গৰম কৰি দিব গিয়েকে छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा সেইজনীৰ লগত বাদ দে তই এটা ভিডিঅ' নে মই বহুতকেইটা ভিডিঅ' চাইছোঁ তই সিহঁতৰ লগত লাইনত কথা পাতি থাক আৰে তই সেইটো ভিডিঅ' বাদ দে তই সেইটো মেটাৰেই বাদ দে তই তোৰ ঘৈণীয়াৰ লগত ধুনীয়াকৈ থাক কৰ কিন্তু তোৰ এটা মই প্ৰব্লেম পাই গৈছোঁ কি জাননে তই বাইক যদি চলাব নাজানো যে তই নচলাবি বাইক কিয় নচলাবি কৈছোঁ তই বাইকত ডাবুল ষ্টেণ্ড দি কিনে ঘৈণীয়েৰ ৱেইটটোৰ কাৰণে তোৰ চকাটো দাং খাই গৈছে সেইটোও দেখিছোঁ তই বাইকত চলাব নাজানো যদি তই বাইকত উঠিব নালাগে ন আৰে তই আগৰ নিচিনা ধুকুৱা পাতৰ মাৰত समझ रहे हो आप তই আকৌ বাইকত আহি পেলাই নতুন আপডেট দি পেলাই তই ভিডিঅ' বনাব নালাগে কাৰণ সেইটো এটা মক্কেল আমি দৰে হৈ যায় আৰু মক্কেলবিলাকক আমি কি কৰোঁ জানে ৰ'ষ্ট কৰোঁ আৰু সেইটো এটা ফানৰ কাৰণে কৰা কিন্তু তুমতে সেইটো কি বুলি ভাবি লওঁ পাৰ্চনেলিটি লৈ লওঁ মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই নাজানা ঠিক আছে আৰু অসমত জিলা কেইখন আছে নাজানো 1 ঘণ্টাত কিমান মিনিট নাজানো অসমৰ জাতীয় সংগীত জাতীয় সংগীত এইটো কি আছিলে নাজানো দিয়ক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে আছিলে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ ওচৰত লাইক এটা মাৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুন কোনোবা আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি অলপ ছেট কৰি ৰাখিব যাতে মোৰ নতুন নতুন নটিফিকেশ্যনখিনি আপোনালোকে পাই থাকে চ' নতুন এটা ভিডিঅ' সৈতে আকৌ আপোনালোকক লগ পাম চ' আজিলৈ ইমানেই বাই বাই